मोर प्रिय भाई और बंधुসকল, सृष्टिकर्ता आपनालोकर ओपरत शांति बर्षण करक। मैं AR आहमेद स्वागतम जनाइছো आरा क्रिएशनলৈ, वे टू पीस शांतिर पथলৈ। तो आहक आमी जाऊँ मानव विचारी, मानवता विचारी। আজি পৃথিবীত অবিরতভাবে সাম্প্রদায়িক মন্তব্য চলি আহিছে। জাতি আৰু ধৰ্মক লক্ষ্য কৰি মন্তব্য চলি আহিছে। এই ক্ষেত্ৰত আমাৰ দেশো পিছ পৰি থকা নাই আৰু ই অতি দুৰ্ভাগ্যজনক মানুহৰ বাবে, মানৱ সমাজৰ বাবে। এনেদৰে যদি সদায় চলি থাকে, সাম্প্ৰদায়িক মন্তব্য, ধৰ্মক লক্ষ্য কৰি, জাতিক লক্ষ্য কৰি মন্তব্য যদি সদায় চলি থাকে, তেনেহ'লে পৃথিৱী এদিন ভাৰসাম্যহীন হৈ পৰিব, লগতে আমাৰ দেশো ভাৰসাম্যহীন হৈ পৰিব। মানুহৰ পৰা শান্তি নোহোৱা হৈ যাব, মানৱ সমাজৰ পৰা শান্তি নোহোৱা হৈ যাব। তো তাৰ বাবে আমি চিন্তা কৰিব লাগিব, সমাধানৰ চিন্তা কৰিব লাগিব। আমি তাৰ বাবে আমি মানৱতাক লৈ কাম কৰিব লাগিব। মানৱতাক আমি মানুহক বুজাব লাগিব, মানুহৰ ওচৰত আমি মানৱতা লৈ যাব লাগিব। মানুহৰ পৰিচয় হ'ল মানৱতা, মানৱ সমাজৰ পৰিচয় হ'ল মানৱতা, মানৱ জাতিৰ পৰিচয় হ'ল মানৱতা। বেলেগ প্ৰাণীৰকৈ মানুহ অলপ পৃথক। কিয়? মানুহে মানৱতা বুজি পায়, মানুহৰ চিন্তা কৰাৰ অধিকাৰ আছে, মানুহ স্বাধীনতা প্ৰিয় প্ৰাণী, যাৰ বাবে মানুহ বেলেগ প্ৰাণীতকৈ অলপ পৃথক। এইকাৰণে সৃষ্টিকৰ্তাই মানুহক শ্ৰেষ্ঠ জীৱ বুলি আখ্যা দিছে। কিন্তু আজি মানুহ আমি শ্ৰেষ্ঠ জীৱ হৈও আমি ইজনে সিজনৰ ভাল দেখিব নোৱাৰা হৈছোঁ। আমি মানুহে মানুহৰ বাবে ভাল দেখিব নোৱাৰা হৈছোঁ। মানুহে মানুহৰ শত্ৰু হৈ পৰিছোঁ। যিবোৰ আচৰণ পশুৰ মাজতো বিচাৰি পোৱা নাযায়। নিজকে বহুত সৰু ভাৱ হয় যে আমি কেনেকুৱা সমাজত জীয়াই আছোঁ, আমি কেনেকুৱা পৃথিৱীত জীয়াই আছোঁ। আজি মানুহ কি চিন্তা কৰিব লাগে, কি কৰিব লাগে, আজি মানুহ কি চিন্তা কৰি আছে, কি কৈ আছে, কি কৰি আছে। গতিকে আজি চিন্তা কৰিবলগীয়া হৈছে মোৰ ভাই আৰু বন্ধুসকল। আপোনালোকে বিষয়টো অলপ গুৰুত্ব সহকাৰে ল'ব। আমি যিসকল সচেতনতাবাদী, সচেতন নাগৰিক, আমি যদি এই সম্পৰ্কে আগভাগ নলওঁ, আগবাঢ়ি নাহোঁ, তেনেহ'লে এই দেশ আমি ৰক্ষা কৰিব নোৱাৰিম। গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ি আহক, মানৱতা হাতত লৈ। মানুহ স্বাধীনতা প্ৰিয় প্ৰাণী। এজন মানুহৰ সম্পূৰ্ণ অধিকাৰ আছে তেওঁ স্বাধীনভাৱে এই পৃথিৱীত জীয়াই থাকিবলৈ, স্বাধীনভাৱে খোজকাঢ়িবলৈ। তেওঁ কি পিন্ধিব তাৰ নিজা স্বাধীনতা আছে, ব্যক্তিগত স্বাধীনতা আছে। কি খাব সেই ক্ষেত্ৰত তেওঁৰ ব্যক্তিগত স্বাধীনতা আছে। তেওঁ কি কৰিব, কি কাম কৰিব সেই ক্ষেত্ৰতো তেওঁৰ ব্যক্তিগত স্বাধীনতা আছে। কাৰণ মানুহ স্বাধীনতা প্ৰাণী হয়। এই ক্ষেত্ৰত কোনো মানুহে কোনো মানুহৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। মই কি পিন্ধি আছোঁ, বেলেগে আহি মোক ক'ব তুমি এইটো পিন্ধিব লাগিব, মোক হস্তক্ষেপ কৰিব নোৱাৰে। মই কি খাই আছোঁ, বেলেগে আহি ক'ব তুমি এইটো খাব লাগিব, মোক বেলেগে হস্তক্ষেপ কৰিব নোৱাৰে। মই ক'ত আছোঁ, বেলেগে আহি ক'ব তুমি অমুক জাগাত থাকিব লাগিব, সেই ক্ষেত্ৰত মোক বেলেগে হস্তক্ষেপ কৰিব নোৱাৰে। কিয়? মানুহ স্বাধীনতা প্ৰিয় প্ৰাণী হয়। মানুহ স্বাধীনভাৱে চিন্তা চৰ্চা কৰিব পাৰে, মানুহৰ বিচাৰ আছে, মানুহৰ বিবেক আছে, মানুহে চব বুজি পায়। মানুহে একমাত্ৰ এনেকুৱা ব্যতিক্ৰম প্ৰাণী
যাৰ বাবে মানুহ হ'ল শ্ৰেষ্ঠ জীৱ, যাৰ বাবে মানুহ হ'ল শ্ৰেষ্ঠ জীৱ। মানুহৰ আত্মমৰ্যাদা বোধ আছে, আত্মমৰ্যাদা আছে, মানুহৰ আত্মসন্মান আছে। গতিকে এই ক্ষেত্ৰত কোনেও কাকো হস্তক্ষেপ কৰিব নোৱাৰে। কিন্তু আজি পৃথিৱীত যি দেখা গৈছে, এইবোৰ লৈয়েই মানুহে লক্ষ্য কৰি কাজিয়া কৰি আছে, মন্তব্য দি আছে। অকল ধৰ্মক উদ্দেশ্য কৰি, অকল এটা জাতিক উদ্দেশ্য কৰি, অকল এটা সম্প্ৰদায়ক উদ্দেশ্য কৰি বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছে। তেওঁলোকে পাহৰি গৈছে মানৱতা কাক কয়, মানুহ কাক কয়, মানুহৰ কাম কি, তেওঁলোকে পাহৰি গৈছে। মানুহ কেনেকৈ বিকাশ হ'ব তেওঁলোকে পাহৰি গৈছে। এই মানুহৰ জীৱনটো এবাৰেই পোৱা যায়। এই মানৱ জীৱনটো আমি প্ৰত্যেকেই, পৃথিৱীৰ যিমান মানুহ বৰ্তমানলৈকে আমি জীয়াই আছোঁ, প্ৰত্যেকেই আমি এবাৰেই মানৱ জীৱনটো পাইছোঁ। আৰু যি কৰিব লাগে আমি এবাৰতে কৰিব লাগিব। আকৌ আমি এই পৃথিৱী এৰি প্ৰত্যেকজন মানুহেই গুচি যাব লাগিব। এই পৃথিৱীখন আমি নিগাজিকৈ আমি থাকিব নোৱাৰোঁ। গতিকে আমি যদি নিগাজিকৈ থাকিব নোৱাৰোঁ, তেনেহ'লে আমি মানুহৰ বাবে এই জীৱনটো আমি ভাল পথত পৰিচালিত কৰাটো বহুত দৰকাৰ, বহুত প্ৰয়োজন। তো মানুহৰ এই জীৱনটোৰ কি কি বিষয়ৰ ওপৰত গুৰুত্ব দিলে আমি মানৱতাবাদী হ'ব পাৰিম, তাৰে এটা আলোচনা মই আপোনালোকৰ আগত কৰিম আজি। জীৱনটো মানুহৰ তিনিটা বিষয় মানুহৰ প্ৰয়োজন। তিনিটা বিষয়ৰ ওপৰত আমি মানুহ গুৰুত্ব দিব লাগে। যে জীৱনটোৰ মৌলিক প্ৰয়োজন কি, জীৱনটোৰ উদ্দেশ্য কি, আৰু জীৱনটোৰ স্বভাৱ কি। এই তিনিটা বিষয় আমি জানিব লাগিব। জীৱনৰ মৌলিক প্ৰয়োজন কি, জীৱনৰ উদ্দেশ্য কি, আৰু জীৱনৰ স্বভাৱ কি। এই তিনিটা বিষয় যদি আমি জানো আৰু যদি ইয়াৰ সমাধান আমি কৰিব পাৰোঁ, তেনেহ'লে আমাৰ মাজত মানৱতা ঘূৰি আহিব, মানুহ ঘূৰি আহিব। মানুহে মানুহক লৈ কাম কৰিব, মানুহে ধৰ্মক লৈ কাম নকৰে। মানুহে এটা জাতিৰ বাবে কাম নকৰে, এটা সম্প্ৰদায়ৰ বাবে কাম নকৰে। মানুহে মানুহৰ বাবে কাম কৰিব। মানুহে মানুহক দেখিব, মানুহে মানুহক বুজিব। ভূপেন হাজৰিকাৰ কথাৰে, মানুহ যদিহে নহয় মানুহ, ভাবিব কোনেনো কোৱা। মানুহে মানুহৰ ভাবে, যদিহে অকণো নেভাবে। বহুত আক্ষেপেৰে ভূপেন হাজৰিকাই এই কথাষাৰ কৈছিল। মানুহে মানুহৰ ভাবে, যদিহে অকণো নাভাবে। আজি এই মানৱতাবাদী বাণীটো বৰ অভাৱ হৈছে, বৰ অভাৱ অনুভৱ হৈছে কিছুমান মানুহৰ কাৰণে। তো আহক প্ৰথম পৰ্যায় কি, প্ৰথম পৰ্যায় আমি চাব লাগিব জীৱনৰ মৌলিক প্ৰয়োজন কি। জীৱনৰ মৌলিক প্ৰয়োজন হ'ল অন্ন, বস্ত্ৰ আৰু বাসস্থান। জীৱনৰ মৌলিক প্ৰয়োজন এই তিনিটা নহ'লে মানুহৰ একো নহয়। এই মৌলিক প্ৰয়োজন যি দেশত লাখ লাখ মানুহ এই মৌলিক প্ৰয়োজনে পূৰণ কৰিব পৰা নাই, সেই দেশত মানুহবোৰে অকল ধৰ্ম লৈ, অকল এটা সম্প্ৰদায় লৈ, অকল এটা জাতি লৈ লক্ষ্য কৰি মন্তব্য কৰিলে আমাৰ দেশখন আমি কেনেকৈ আগবঢ়াই নিম। অন্ন, বস্ত্ৰ আৰু বাসস্থান এই তিনিটাই মানুহৰ, লাখ লাখ মানুহৰ আমাৰ দেশত পূৰণ কৰিব নোৱাৰে। দুবেলা দুমুঠি অন্নৰ যোগাৰ কৰিব নোৱাৰে। লজ্জা নিবাৰণ কৰাৰ বাবে পৰ্যাপ্ত কাপোৰৰ অভাৱ, ৰাতিটো বিশ্ৰাম নিয়াৰ বাবে
পৰ্যাপ্ত ঘৰৰ অভাৱ, শৰীৰটো জীয়াই ৰখাৰ বাবে দুবেলা দুমুঠি অন্নৰ অভাৱ। গতিকে আমি কেনেকুৱা মানুহ, আমি কেনেকুৱা মানৱতাবাদী? নেতাই ৰাজনীতি কৰিছোঁ, সংগঠনকাৰীসকলে সংগঠন কৰিছোঁ, কিন্তু এই সমস্যাবোৰ আমি সমাধান কৰিব পৰা নাই। এই সমস্যাবোৰ আমি সমাধান কৰিব পৰা নাই মানুহৰ পৰা। এই সমস্যা কাৰ মাজত আছে? মানুহৰ মাজত আছে। কোনো এটা জাতিৰ মাজত নাই, কোনো এটা ধৰ্মৰ মাজত নাই, মানুহৰ মাজত আছে। গতিকে আমি মানুহৰ পৰা এই সমস্যাবোৰ মানুহে দূৰ কৰিব লাগিব। তেতিয়াহে আমি মানৱতাবাদী হ'লোঁ, তেতিয়াহে আমি মানৱতাৰ বাবে কাম কৰি আছোঁ। মানৱতাৰ প্ৰথম কাম, মানুহৰ পৰিচয় হ'ল মানৱতা। এইবোৰ কাম যদি আমি নকৰোঁ, তেনেহ'লে আমাৰ পৰিচয় মানৱতা ক'ত থাকিব? আমি মানুহৰ পৰা হেৰাই যাম, পশুতকৈও আমি নিকৃষ্ট হৈ যাম যদি আমি মানৱতা জীয়াই ৰাখিব নোৱাৰোঁ। দ্বিতীয় পৰ্যায়, জীৱনটোৰ উদ্দেশ্য। জীৱনটোৰ উদ্দেশ্য কি, এই সম্পৰ্কেও আমি জানিব লাগিব। জীৱনটোৰ উদ্দেশ্য যদি আমি নাজানো, তেনেহ'লে জীৱনটোৰ বিষয়ে আমি একো বুজিব নোৱাৰিম। জীৱনটো এবাৰে পাইছোঁ, এই জীৱন, যিটো দ্বিতীয়বাৰ পোৱা নাযায়। আৰু আমি কোনোৱেও আগতে এবাৰ জন্ম লোৱা নাই, এবাৰেই জন্ম লৈছোঁ, এবাৰেই পাইছোঁ আৰু এবাৰতে গুচি যাব লাগিব। গতিকে জীৱনটো আমি জানিব লাগিব, জীৱনটো কি হয়, জীৱনটো কিয়, জীৱনৰ উদ্দেশ্য কি। জীৱনৰ উদ্দেশ্য হ'ল সত্যক জনা। সত্যক আমি জানিবই লাগিব, নহ'লে আমাৰ জীৱনটো বৃথা। নিজকে আমি জানিবই লাগিব, সৃষ্টিকৰ্তাক আমি জানিব লাগিব যে বিশ্ব ব্ৰহ্মাণ্ড কোনে সৃষ্টি কৰিলে, মোক কোনে সৃষ্টি কৰিলে। সৃষ্টি নোহোৱাকৈয়ে কোনো বস্তু সৃষ্টি হ'ব নোৱাৰে। কোনোবাই সৃষ্টি নকৰিলে কোনো এটা বস্তু সৃষ্টি হ'ব নোৱাৰে। গতিকে আমি সৃষ্টিকৰ্তাক জানিব লাগিব, আমি নিজকে জানিব লাগিব, আমি সত্যক জানিব লাগিব। জীৱনটো আমি এবাৰে পাইছোঁ আৰু জীৱনটোৰ জৰিয়তেই আমি জানিব লাগিব। ইয়াৰ সমাধান কি? ইয়াৰ সমাধান হ'ল আমি কি কৰিব লাগিব? শিক্ষা গ্ৰহণ কৰিব লাগিব, মানুহক শিক্ষা দিব লাগিব। শিক্ষা হ'ল আমাৰ হাতত একমাত্ৰ অস্ত্ৰ। এই পৃথিৱীক জানিবলৈ হ'লে, জীৱনটোক জানিবলৈ হ'লে শিক্ষাৰ বিকল্প নাই। দ্বিতীয়, প্ৰাৰ্থনা। আমি প্ৰাৰ্থনা কৰিব লাগিব, আমি প্ৰে কৰিব লাগিব। প্ৰাৰ্থনা হ'ল আটাইতকৈ শক্তিশালী শক্তি, যিয়ে মানুহৰ জীৱনত আমূল পৰিৱৰ্তন কৰিব পাৰে। প্ৰাৰ্থনা শক্তি, প্ৰাৰ্থনা এনেকুৱা এটা শক্তি। আমি প্ৰাৰ্থনা কৰিব লাগিব, মই কোন হয়, মই কিয় আহিছোঁ এই পৃথিৱীত, মোৰ কাম কি, মই আকৌ গুচি যাম, ক'ত গুচি যাম, যদি মই গুচি যাম মই কিয় আহিছিলোঁ। আমি প্ৰাৰ্থনা কৰিব লাগিব। এইবিলাক প্ৰশ্নৰ উত্তৰ সহজলভ্য নহয়, গতিকে আমি প্ৰাৰ্থনা কৰিব লাগিব আৰু শিক্ষা গ্ৰহণ কৰিব লাগিব। আমি অধ্যয়ন কৰিব লাগিব, আমি কিমানজনে অধ্যয়ন কৰি আছোঁ। আমি অধ্যয়ন নকৰি আমি সদায় সাম্প্ৰদায়িক মন্তব্য কৰি আছোঁ, এটা জাতিক এটা ধৰ্মক লক্ষ্য কৰি আমি কথা কৈ আছোঁ। আমি কিমান তললৈ নামি গৈছোঁ, মানুহৰ পৰা আমি কিমান তললৈ নামি গৈছোঁ। কাৰ ধৰ্ম কি সেইটো বিচাৰ কৰাৰ আমাৰ উদ্দেশ্য নহয়, মানৱতাৰ সেইটো উদ্দেশ্য নহয়। কোনে কি খাইছে, কোনে কি পিন্ধিছে সেইটো চোৱা আমাৰ উদ্দেশ্য নহয়। আমি মানুহৰ বাবে কাম কৰিব লাগিব, মানুহক ডেভেলপ কৰিব লাগিব, মানুহক বিকাশ কৰিব লাগিব, মানুহক শান্তি কামী কৰিব লাগিব, মানৱ সমাজত শান্তি আনিব লাগিব। শান্তি কেনেকৈ আহিব তাৰ বাবে আমি কাম কৰিব লাগিব। গতিকে আমি প্ৰাৰ্থনা কৰিব লাগিব আৰু অধ্যয়ন কৰিব লাগিব। তৃতীয় পৰ্যায় হ'ল জীৱনৰ স্বভাৱ। আমি জীৱনৰ স্বভাৱো আমি জানিব লাগিব।
জীৱনটোৰ স্বভাৱ কি? জীৱনটোৰ স্বভাৱ লোভ, লালসা, খং, ঘৃণা, দয়া, মমতা, ভালপোৱা, এইবিলাক হ'ল জীৱনটোৰ স্বভাৱ। জীৱনটোৰ স্বভাৱ দুই প্ৰকাৰৰ আছে। কিছুমান উপকাৰী স্বভাৱ আছে, কিছুমান অপকাৰী স্বভাৱ আছে। তো আমি যিবোৰ উপকাৰী স্বভাৱ সেইবোৰতো সমাজৰ বাবে ভাল কামেই কৰিব। যিবোৰ অপকাৰী স্বভাৱ সেই অপকাৰী স্বভাৱবোৰ আমি কেনেদৰে সংশোধন কৰিব পাৰোঁ আমি তাৰ বাবে কাম কৰিব লাগিব। গতিকে অপকাৰী স্বভাৱবোৰ দূৰ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? আমি শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। যদি আমাৰ মাজত শিক্ষাৰ অভাৱ থাকে আমি কেতিয়াও সেই অপকাৰী স্বভাৱবোৰ দূৰ কৰিব নোৱাৰোঁ। লাহে 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 সেই অপকাৰী স্বভাৱবোৰ মানুহৰ মাজত বেছি হৈ আহিব আৰু বেছি হৈ আহি 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 এদিন মানুহে মানুহৰ লগত কাজিয়া, মাৰামাৰি, কাটাকাটি বেছি হ'ব। মানুহে মানুহৰ ভাল দেখিব নোৱাৰিব। মানুহে মানুহক সাম্প্ৰদায়িক মন্তব্য কৰিব, ধৰ্মক লৈ মন্তব্য কৰিব। গতিকে আমি উপযুক্ত শিক্ষা ব্যৱস্থা আমি কৰিব লাগিব, নীতি শিক্ষাৰ ব্যৱস্থা আমি কৰিব লাগিব। তেতিয়াহ'লে মানুহৰ যিবিলাক অপকাৰী স্বভাৱ আছে সেই অপকাৰী স্বভাৱবোৰ লাহে 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 সংশোধন হ'ব। এয়াও মানৱতাৰ অতি প্ৰয়োজনীয় কাম। গতিকে আমি জানিলোঁ যে মানৱতাবাদী হ'বলৈ হ'লে আমাৰ তিনিটা বিষয়ৰ ওপৰত অতি গুৰুত্ব দিয়া দৰকাৰ। জীৱনটোৰ মৌলিক প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ, জীৱনটোৰ উদ্দেশ্যৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ, জীৱনটোৰ স্বভাৱৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। এই তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দি এই তিনিটা বিষয়ৰ সমাধানৰ বাবে আমি কাম কৰিব লাগিব। তেতিয়াহে মানৱ সমাজত শান্তি ঘূৰি আহিব, এই পৃথিৱীত শান্তি ঘূৰি আহিব। আৰু আমি এনেকুৱা মানৱতাৰে কাম কৰিব লাগিব আমাৰ ভিতৰত অহংকাৰ থাকিলে নহ'ব, আমাৰ ভিতৰত হিংসা থাকিলে নহ'ব, আমাৰ ভিতৰত লোভ থাকিলেও নহ'ব। এইবোৰ আমি ত্যাগ কৰি আমি মানৱতাৰ বাবে সকলোৱে কাম কৰিব লাগিব, ধৈৰ্যৰে আমি কাম কৰিব লাগিব। আজি পৃথিৱীত মানৱতা হেৰাই গৈছে। এনেকুৱা লাগিছে যেন পৃথিৱী ভাৰসাম্যহীন হৈ পৰিছে। মোৰ ভাই ও বন্ধুসকল, আহক আমি সকলোৱে একেলগে মানৱতাবাদী হ'বলৈ চেষ্টা কৰোঁ, মানৱতাক ঘূৰাই আনিবলৈ চেষ্টা কৰোঁ, মানৱতাৰ বাবে কাম কৰিবলৈ চেষ্টা কৰোঁ। আমি যাতে ধৰ্ম লৈ, এটা জাতি লৈ, এটা সম্প্ৰদায় লৈ কাম নকৰোঁ, কথা নকওঁ। কাৰণ মানুহৰ পৰিচয় ধৰ্ম নহয়, মানুহৰ পৰিচয় জাতি নহয়, মানুহৰ পৰিচয় সংস্কৃতি নহয়, মানুহৰ পৰিচয় হ'ল মানৱতা। মানুহৰ পৰিচয় হ'ল মানৱতা। এই মানৱতা আমি জীয়াই ৰাখিব লাগিব। এই মানৱতা যদি আমাৰ মাজৰ পৰা হেৰাই যায়, আমি নিজকে মানুহ বুলি ক'বলৈ আমাৰ কোনো সুযোগ নাথাকিব। মই আজি দেশৰ অৱস্থা দেখি মই নিজকে লজ্জিত অনুভৱ কৰিছোঁ। যিবোৰ কথা ৰাজহুৱাকৈ মানুহে মন্তব্য কৰিব পাৰিছে, যিবোৰ কথা মোৰ শুনিবলৈ লাজ লাগে কাণত, তেওঁলোকে আজি তেনেকুৱা কথা মুখেৰে প্ৰকাশ কৰিব পাৰিছে, মানুহৰ ওপৰত হিংসা বিয়পাব পাৰিছে, মানুহক অপবাদ দিব পাৰিছে, নিজকে অলপো কুণ্ঠাবোধ কৰা নাই। চাওক আমি মানুহ কিমান তললৈ নামি গৈছোঁ। তো মানুহৰ
শান্তিৰ বাবে আমি মানৱতাবাদী হ'ব লাগিব আৰু এই মানৱতাৰ বাবে আমি প্ৰতিজন মানুহ চৰকাৰ প্ৰশাসন যিকোনো সংগঠন সকলোৱে আমি কাম কৰিব লাগিব। আমি কাম কৰিব লাগিব মানুহৰ বাবে মানৱতাৰ বাবে।